উৎসাহ রচনা আমার শিক্ষার মাধ্যম বাংলা ভাষার হয়ে গৈছিল। কিন্তু 1972 চনত এই মাইলছ ব্ৰনছনৰ 1872 চনৰ মাইলছ ব্ৰনছন সহ 216গৰাকী অসমীয়া লোকৰ চেষ্টাত মাধ্যম অসমীয়ালৈ ঘূৰি আহিল। তেতিয়া আমাৰ যিবোৰ অফিচ কাছাৰী আছে, আদালত আছে, তাত অসমীয়া ভাষা সম্পন্ন হ'ল, কিন্তু বিদ্যালয়ত আমাৰ অসমীয়া মাধ্যম প্ৰভূত হোৱা নাছিল। আৰু তাৰ পৰিপ্ৰেক্ষিততে আমাৰ এই যে মাধ্যম আন্দোলন হ'বলগীয়া হৈছিল। এই যে মাধ্যম আন্দোলন শ্বহীদ হ'ল, আমাৰ নলবাৰীৰ প্ৰসন্ন নাৰায়ণ চৌধুৰী শ্বহীদ হ'ল, অনিল বৰা শ্বহীদ হ'ল, এনেকৈ 50গৰাকীতকৈ অধিক মানুহ শ্বহীদ হৈছিল শিক্ষাৰ মাধ্যম অসমীয়া কৰাৰ বাবে। কিন্তু সেই কথা যে আমি এতিয়া পাহৰি গৈছোঁ। এতিয়া তোমালোকে মনত ৰাখিব লাগিব, কোনে কি কথা পাহৰিছে, কোনে কি কথা মনত ৰাখিছে, সেয়া ডাঙৰ কথা নহয়। আমি অসমীয়া মাধ্যমত পঢ়িবলৈ আহিছোঁ, আমি মাতৃভাষাক ভাল পাওঁ, মাতৃভাষাক আমি স্বাভিমানেৰে আগুৱাই নিম, মাতৃভাষাক লৈ আমি গৌৰৱ কৰিম, আৰু তাৰ জৰিয়তে আমি দেশত উচলি উঠিম। মহাত্মা গান্ধী কৈছিল যে যি জাতিৰ মাতৃভাষা নাই সেই জাতি বোবা। মাতৃভাষা নথকা জাতি বোবা বুলি কৈছে মহাত্মা গান্ধী। আমি যদি মাতৃভাষাটো ভালদৰে নাজানো, মাতৃভাষা যদি ভালদৰে লিখিব নোৱাৰো, ক'ব নোৱাৰো, সাহিত্য ৰচনা কৰিব নোৱাৰো, তেতিয়াহ'লে আমি বোবা হৈ যাম। লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল আমাৰ জীৱনৰ উন্নতিৰ কাৰণে, আমাৰ মংগলৰ কাৰণে সিংহৰ হৈছে একমাত্ৰ মাতৃভাষা। গতিকে আমাৰ যিসকল শিক্ষাৰ্থী আছে তেওঁলোকক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ, স্বাগতম জনাইছোঁ। আৰু এই শিক্ষাৰ্থীসকলৰ যিসকল অভিভাৱক আছে, অভিভাৱিকা আছে বা পিতৃ মাতৃ আছে, তেখেতসকলক মই স্বাগতম জনাইছোঁ।